সকলোকে শুভ সন্ধিয়া জনালোঁ আৰু সুমিজ ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আজি হ'ল লক্ষী পূজা আৰু সেইকাৰণে অকণমান আয়োজন কৰি আছোঁ লক্ষী পূজাৰ। আৰু বৰ বেছি আয়োজন কৰা নাই, সৰু সুৰাকৈ কৰিম বুলি ভাবিছোঁ, যিহেতুকে আমাৰ ঘৰৰ চাৰিটাই মানুহ, সেইটো কাৰণে অকণমান সৰু সুৰাকৈ কৰোঁ। আৰু এয়া চিৰা বনাইছোঁ, নাৰিকলৰ চিৰা, নাৰিকল চিৰা আৰু চেনি দি পেলাই। এইটোতো লক্ষী পূজাৰ মেইন প্ৰসাদ বুলি কোৱা হয়। আৰু এইফালে কেঁচা লাড়ু বনালোঁ আৰু এটা চাইডে পায়স বহাই থৈ দিছোঁ, পায়সটো হোৱা নাই এতিয়ালৈকে। আৰু এতিয়া মই শৰাই যা যোগাৰখিনি কমপ্লিট কৰি লওঁ, গা মূৰ ধুই ল'লোঁ, লৈ পেলাই এতিয়া এয়া পায়সটো হোৱা নাই কমপ্লিট, পায়সটো হৈ যাব, হৈ যোৱাৰ পিছত মই মেখেলা চাদৰ পিন্ধি ল'ম, যিহেতুকে পূজাত বহিম, সেইটো কাৰণে এয়া ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। যিহেতুকে পূজাত বহিম অকণমানি আৰু অকণমান লক্ষীশ্বৰীত পঢ়িম বুলি ভাবিছোঁ, সেইটো কাৰণে ড্ৰেছ চেঞ্জ কৰি গা পা ধুই একেবাৰে পাকঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া চাকি জ্বলাই লওঁ, তাৰপিছত অকণমান ৰংগলী আঁকি ল'ম। আৰু পূজাৰ নিয়ম মই বৰ বেছিকৈ নাজানো, আৰু যিখিনি পাৰোঁ মই শুদ্ধ মনেৰে কৰিছোঁ। মই ভাবোঁ তাতেই ভগৱানক পোৱা যায় শুদ্ধভাৱে কৰিলে। আৰু এনেকৈ চাকিৰ যোগাৰটো কৰি লওঁ, লৈ পেলাই এতিয়া ৰংগলীখিনি আঁকিম। আৰু মই বৰ বেছি ৰংগলী আঁকিব নাজানো, আৰু যিখিনি পাৰোঁ মানে যিখিনি মই পাৰিছোঁ সেইখিনিয়ে কৰিছোঁ বাৰু। আৰু ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে দেখুৱাই দিব। আৰু এনেকৈ পূজা ভাগ কৰিম। তেতিয়াহ'লে আহকচোন কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাব, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই। পূজা শেষ কৰি পেলাই এতিয়া আহিছোঁ পাকঘৰলৈ। এতিয়া ৰুটি বনাম আৰু ঘুগুনি বহাই দিছোঁ এইফালে, আৰু মিক্স তৰকাৰী এখন বনাইছোঁ। আৰু এনেকৈ আজি আমি খাম। আৰু কিছুমানে খিচিৰিও খায়, যোনে যিটো ভাল পায় তেনেকৈয়ে খায়। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।